হেল্ল' গাইজ, ইউটিউবত কেনেকৈ ভেৰিফিকেশ্যন কৰিব পাৰে আপোনালোকে চাব পাৰে। ইউটিউব ভেৰিফিকেশ্যন কেনেকৈ কৰিব পাৰে, নিজৰ চেনেলটো ভেৰিফিকেশ্যন আপোনালোকে চাব পাৰে। ভেৰিফিকেশ্যন ক্ৰম ব্ৰাউজাৰটো অন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো ক্লিক কৰি দিব। আপোনালোকে ক্ৰম ব্ৰাউজাৰটো ক্লিক কৰাৰ পিছত ওপৰত আহিব। আপোনালোকে ক্লিক কৰক youtube.com বুলি, মই কৰাই আছে। youtube.com বুলি ক্লিক কৰাৰ পিছত তিনিটা ডটত ক্লিক কৰাৰ পিছত ডেস্কটপ বুলি আছে, ডেস্কটপত ক্লিক কৰি দিব। আপোনালোকে ডেস্কটপত ক্লিক কৰাৰ পিছত 2 মিনিটমান লাগিব আপোনাৰ চেনেল খুলিবৰ কাৰণে। 2 মিনিট পিছত অলপ দেৰি ৰৈ যাব। তাৰপিছত আপোনালোকৰ চেনেলৰ লগোটো শ্ব' কৰি থাকিব। আপোনালোকৰ চেনেলৰ লগোটো ক্লিক কৰি দিব। লগোটো ক্লিক কৰাৰ পিছত ইয়ৰ চেনেল বুলি আছে ওপৰত, ফাৰ্ষ্টতে ইয়ৰ চেনেলটোত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে কাষ্টম চেনেল বুলি আছে ওপৰত নীলা হেৰিৰে, আগতে ভিডিঅ' মেনেজমেণ্ট, সেইটোত কাষ্টম চেনেলটো ক্লিক কৰাৰ পিছত আপোনাৰ চেনেলটো খোলা হৈ যাব। কাষ্টম চেনেলত ক্লিক কৰি দিব। কাষ্টম চেনেলত ক্লিক কৰাৰ পিছত অলপ দেৰি ৰৈ যাব, 2 মিনিটমান। তাৰপিছত আপোনাৰ চেনেলটো খোলা যাব, ভেৰিফিকেশ্যন হ'ব। আপোনাৰ চেনেলটো খোলা যাব। তলত আছে সেটিংছৰ, তলত সেটিংছৰ লগোটো দেখা পাব। সেটিংছৰ লগোটো ক্লিক কৰি দিব। তলত দেখি আছে, আপোনালোকে দেখা পাইছে। সেটিংছৰ লগোটো ক্লিক কৰি সেটিংছ খোলা যাব। তাতেও অলপ দেৰি ৰৈ যাব। তলত 2 নম্বৰ আছে চেনেলত ক্লিক কৰিব। আপোনালোকে চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ওপৰত গ্ৰীণ, তলত ব্লাক হৈ আছে। তলত ব্লাকটোত টিপি দিব। টিপি দিয়াৰ পিছত তলত আহিব, ব্লাকটোত ক্লিক কৰি দিব। তলৰ ব্লাকটোত চাইডত ক্লিক কৰি দিয়াৰ পিছত আহি যাব। তলত আহিব মোবাইল ফোন নম্বৰ ভেৰিফিকেশ্যন। মোবাইল ফোন নম্বৰ ভেৰিফিকেশ্যনত ক্লিক কৰি দিব। মোবাইল ফোন নম্বৰ ভেৰিফিকেশ্যন ক্লিক কৰাৰ পিছত ভেৰিফিকেশ্যন আহি থাকিব। 2 মিনিটমান 1 মিনিট লাগিব। মোবাইল ফোন নম্বৰ ভেৰিফিকেশ্যন তলত আহিব। মোবাইলত টেক্সট মেছেজত ল'ব বিচাৰিব নে কলত? মই টেক্সট মেছেজত চিলেক্ট কৰিম। মই টেক্সট মেছেজত ল'ম। টেক্সট মেছেজত ক্লিক কৰি দিলে হ'ল। ওপৰতো ক্লিক কৰি দিব লাগিব। আপোনালোকে যে কলতো ল'ব পাৰে, মই টেক্সটটো বিচাৰোঁ। টেক্সট মেছেজত মই ক্লিক কৰিম। টেক্সট মেছেজ ক্লিক কৰি তলত আছে কাণ্ট্ৰিটো আপোনালোকে বহাই দিব। তলত ফোনৰ নম্বৰটো বহাই দিলে আপোনালোকৰ মোবাইল ফোনৰ নম্বৰটো বহাই দিব লাগিব। তলত গেট টু কোড তাতে ক্লিক কৰি দিব। তলত ফোন নম্বৰটো বহে। তাৰপিছত আপোনালোকৰ OTP আহিব, 6টা অংকৰ OTPটো আহিব। অলপ 2 মিনিটমান ৰখি দিব। OTPটো আহি যাব। OTPটো অহাৰ পিছত আপোনালোকে বহাই দিব। যি OTP আহে আপোনালোকৰ তাতে OTPটো অহাৰ পিছত ছাবমিট কৰি দিব। আপোনালোকে ছাবমিট কৰাৰ পিছত আপোনালোকৰ হৈ যাব, ভেৰিফিকেশ্যন হৈ যাব। ভেৰিফিকেশ্যন আপোনালোকৰ ইউটিউব চেনেলটো ভেৰিফিকেশ্যন হৈ যাব। ভিডিঅ'টো চাই যে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব চেনেলটো।